মোৰ হাতত দুটা পানী বটল আছে। এটা হৈছে আপোনাৰ কিনলে কোম্পানীৰ আৰু এটা হৈছে মেকডৱেলছ কোম্পানীৰ হয়। তো এইটো 1 লিটাৰ পানী বটল আৰু এইটো 1 লিটাৰ পানী বটল। কিনলেটো যথেষ্ট জনপ্ৰিয় কোম্পানী পেকেজ ড্ৰিংকিং ৱাটাৰৰ ক্ষেত্ৰত, আৰু এইটো মেকডৱেলছ নতুন কোম্পানী কিজানি, মষ্ট প্ৰবেবলি মই প্ৰথম দেখা পাইছোঁ এইটো, কিন্তু এইটো জনপ্ৰিয় নাম কাৰণ মেকডৱেলছ ইউনাইটেড স্পিৰিট লিমিটেড কোম্পানীৰ আণ্ডাৰত, আৰু তেখেতসকলে বহুত আগৰ পৰা এলকহল বনায় আৰু কোম্পানী যথেষ্ট ডাঙৰ কোম্পানী, কমচে কম 10,000 CR ৰেভিনিউ কোম্পানী আই থিংক। তো ইয়াত 20 টকাত আপুনি এইটো 1 লিটাৰ পাই আছে কিনলেত। আৰু ইয়াত চাওক কোৱান্টিটি ইয়াত দিয়া আছে আৰু প্ৰাইচটো ইয়াতে 20 টকাত পাই আছে। আৰু এইটো যিটো মেকডৱেলছ, এইটো মেকডৱেলছটো আপুনি 1 লিটাৰ পাই আছে চাওক কোৱান্টিটি, আৰু ইয়াৰ প্ৰাইচটো যদি দেখা পাইছে প্ৰবেবলি ইয়াত চাব পাৰে, এইটো 10 টকাতে পাই আছে। তো এতিয়া মেইন কথাটো হ'ল যে এইটো বটলে 10 টকাত যিটো পানী বটলটো ওলাইছে, তো এইটোৰ পৰা মানে যিবিলাক 10 টকাত আধা লিটাৰ পানী বটল পোৱা গৈছিলে বা 500 ml, তো সেইবিলাক কোম্পানীৰ মাৰ্কেটটো এতিয়া এইটো বটলে খাই দিব, মানে 10 টকাতে আপুনি 1 লিটাৰ পাই আছে। আৰু ঠিক তেনেদৰে এইটোৱে মানে 20 টকাত যিবিলাক 1 লিটাৰ পানী বটল পোৱা গৈছিলে, তো তাৰ মাৰ্কেটটো এইটোৱে খাই দিলে, কাৰণ 20 টকাত এতিয়া মানুহে 1 লিটাৰ পানী বটল নিকিনিব, যদি যিহেতু 10 টকাতে পাই আছে, গতিকে 20 টকাত দুটা পানী বটল কিনিব পাৰিব, 1 লিটাৰ আৰু 1 লিটাৰো, মানে 2 লিটাৰ পাব, য'ত আগতে 1 লিটাৰ পাইছিলে। আৰু আজিকালি মানুহে এনেকুৱা নাচায় যে বিছলাৰী, কিনলে, বেলি বা তেনেকুৱা কোম্পানী হ'লেহে আমি পানী খাম আৰু বেলেগ হ'লে নাখাওঁ, তেনেকুৱা নহয়। মাৰ্কেটত বহুত ঢেৰ কোম্পানী আহি গৈছে, গতিকে এইটো পানী বটলত চলিব। আৰু এইটোৱে যিহেতু এটা বেলেগ ট্ৰেণ্ডমাৰ্ক ছেট কৰি দিলে, কাৰণ 1 লিটাৰ 10 টকাতে 1 লিটাৰ দি আছে, গতিকে বাকীবিলাক কোম্পানীও এটলিষ্ট যিবিলাক লোকেল কোম্পানী আছে সেইবিলাকেও আপোনাৰ 10 টকাতে 1 লিটাৰ পানী বটল উলিয়াব লাগিব, নহ'লে সিহঁতৰ যিবিলাক 10 টকাত আধা লিটাৰো পানী বটল আছিলে সেই মাৰ্কেটটো নচলিব। আৰু এইটোৱে বটলে মানে এক গুলিত দুটা চিকাৰ কৰাৰ দৰে হৈছে। 500 ml মানে আধা লিটাৰৰ পানী বটলখিনিত পানীটো মাৰ্কেটটোতো যাবই, প্লাছ 20 টকাত যিটো 1 লিটাৰ পানী বটল পোৱা আছিলে এই মাৰ্কেটখিনিও যাব। বিছলাৰী, বেলি, কিনলে বা লোকেল যিকোনো কোম্পানী, তো তেখেতসকলৰ মাৰ্কেটটোতো এতিয়া এটা চেলেঞ্জ কৰিব, কাৰণ 10 টকাতে যিহেতু পাই আছে, মানুহে 20 টকাত কিয় খাব, বা 20 টকাত দুটা তেনেকুৱা পানী বটল পাই যাব বা দুটা ল'ব। আৰু এইটো কোম্পানীয়ে এতিয়া পানী বটল উলিওৱাৰ পিছত বেলেগবিলাক কোম্পানীও উলিয়াব, গতিকে এটা ভাল খবৰ যে পানী, মিনাৰেল ৱাটাৰ বা পানীৰ দামটো কমি গৈছে আগতকৈ, আৰু বেলেগবিলাকৰ দাম যিহেতু বাঢ়ি আছে, উল্টা পানীৰ দামটো কমি গৈছে। তো এইটো এটা বহুত ইম্পৰ্টেণ্ট কথা। আৰু এই বস্তুটো ভুল কৰিলে মানে ৰিলায়েন্সে, যেতিয়া 10 টকা চব আধা লিটাৰ পানী বটল পাইছিলে, কিন্তু ৰিলায়েন্সে আপোনাৰ 10 টকাতে 750 ml পানী দিছিলে, যাৰ কাৰণে কি বাকী কোম্পানীবিলাকৰ মানে বহুত বিক্ৰী কমি গৈছিলে, যিবিলাকে 10 টকাত আধা লিটাৰ পানী দি আছিলে। তো বাকী তাক দেখা পাই কিনে বহুত বেলেগ কোম্পানীও মানে 10 টকাতে 750 ml পানী বটল উলিয়াইছিলে, কিন্তু এইটো কোম্পানীয়ে যেতিয়া 10 টকাতে 1 লিটাৰ পানী বটল পোৱা সুবিধা কৰি দিলে, গতিকে বাকীবিলাকেও এতিয়া 10 টকাতে 1 লিটাৰ উলিয়াব লাগিব। তো হয়তো এই কম্পিটিশ্যনটো আৰু আগলৈকে বাঢ়ি যাই থাকিব, আৰু পানীৰ মাৰ্কেটটো মানে মিনাৰেল ৱাটাৰৰ পানী বটলটো মাৰ্কেটটো এতিয়া যথেষ্ট ডাঙৰ হৈ যায় আছে, কাৰণ আপুনি হোটেলত বা ৰাস্তাত য'তেই পানী খায়, আপুনি নিজৰ ঘৰৰ পানী আজিকালি বহুত কমেই লৈ যায়, আৰু এখন হোটেলত আজিকালি ফ্ৰীত পানী আপুনি নাপায়ে। আপুনি ভাত খাব বহিলে বা কিবা খাব বহিলে অট'মেটিক এটা পানী বটল আপোনাক দিয়ে যায়, নহ'লে আপোনাক সোধে যে ঠাণ্ডা লাগিবনে গৰম পানী বটল লাগিব। গতিকে
ফ্ৰীত আজিকালি নাপায়, আজি 10 টকা 20 টকা যায়, কিন্তু এইটোৰ পিছত মানে বহুতে কিন্তু এইটো পানী বটলে বিচাৰিব বা 10 টকাত 1 লিটাৰ পানী বটলে বিচাৰিব। গতিকে মই এইটো আজি ত্ৰিপুৰাত আহিছিলোঁ, তো ত্ৰিপুৰাত মই প্ৰথম এইটো পানী বটল দেখা পালোঁ। মই পানীসাগৰ বুলি এৰিয়া এটা আছিলে, যথেষ্ট মানে সৰু টাউন এৰিয়া, তো তাত মই 20 টকাত 1 লিটাৰ পানী বটল কিনিব খুজিলোঁ। তো দোকানীজনক মই 20 টকা দিছিলোঁ, তো দোকানীজনে মোক 10 টকা ঘূৰাই দিলে। তেতিয়া মই ক'লোঁ যে দাদা আপুনি মোক 10 টকা ঘূৰাই দিলে দেখোঁ, কাৰণ 1 লিটাৰ পানী বটল ল'লোঁ। তো তেখেতে মোক কৈছিলে যে নহয়, এইটোৰ দাম 10 টকাই হয় বুলি। তো পিছত মই হোটেলত আহি 1 লিটাৰ পানী বটল ল'লোঁ ছেম, তো এইটোত 20 টকা ল'লে। মই ভাবিলোঁ দুটাৰ ওপৰত এটা কম্পেৰিজন বনাওঁ, আৰু আপোনালোকে যদি এনেকুৱা এইটো কোম্পানী বা বেলেগ এনেকুৱা কোম্পানী 10 টকাত 1 লিটাৰ পোৱা দেখা পাইছে, তেতিয়াহ'লে কমেণ্ট কৰি জনাব পাৰে। ধন্যবাদ।